UPPL long live! Long live! Long live! গত দিনৰ নিৰ্বাচন যি বিষয়টো লৈ আজ 38 ভৈৰৱকুণ্ড সমষ্টি আণ্ডাৰত থকা যে এলাবাৰী পাৰ্ট 2 প্ৰাইমাৰী আণ্ডাৰত আজি ষ্টাৰ্টিং কমিটি আৰু অফিচ ওপেনিং কৰাৰ বিষয়ে আৰু আগন্তুক দিনৰ UPPL চৰকাৰৰ আশাবাদী কৰি ছাৰৰ অপিনিয়ন হয় 38 ভৈৰৱকুণ্ড সমষ্টিত আমাৰ দলৰ হাইকমাণ্ডৰ মনোনীত প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰী মহাশয়ৰ এইবাৰ সমাগত নিৰ্বাচনৰ আমাৰ UPPL দলৰ তেখেতৰ এই এলাবাৰী পাৰ্ট 2 আমাৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় আজি উদ্বোধন কৰা হ'ল আৰু ইয়াত এই অফিচখন সুচাৰুৰূপে চলাই ল'বৰ কাৰণে আমাৰ সভাপতি সম্পাদকে ধৰি এটা মজবুত কমিটি গঠন কৰি ফলে সকলো ৰাইজৰ মাজত মানে এটা সৰ্বসন্মতিভাৱে এটা কমিটি গঠন কৰি দিয়া হ'ল আৰু আজি ইয়াত উপস্থিত হৈ ইয়াত যিখিনি সমাগম দেখিবলৈ পালোঁ আমাৰ আদিবাসী বড়ো অসমীয়া যিখিনি ইয়াৰ এই এলাবাৰী পাৰ্টটোত আমাৰ ভাষিক লোকসকল আছে সকলোৱে আজি ইয়াত সমবেত হৈ ফলে এটা কথাই প্ৰমাণ কৰিছে যে পুনৰবাৰ আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী মহাশয়ক ট্ৰেক্টৰ ছবিত ভোট দি ফলে বিপুল ভোটত জয় কৰাৰ কাৰণে সাজু হৈ আছে আগন্তুক দিনত আশাবাদী ট্ৰেক্টৰৰ ছবিত ভোট দি UPPL চৰকাৰে আহিব বুলি কিমান আশাবাদী কৰি আছে নিশ্চয় আমাৰ বিটিআৰবাসী ৰাইজে ভালকৈ দেখিবলৈ পাইছে যে বিগত 17 বছৰৰ চৰকাৰে কেনেধৰণৰ কাম কৰিছিলে মুখত এটা আৰু তেওঁলোকৰ কামত এটা অন্য ধৰণৰ পৰিচয় পোৱা গৈছিলে তেওঁলোকৰ মানে কৰাপশ্যনৰ ওপৰত কৰাপশ্যন আৰু তেওঁলোকৰ চৰকাৰ মানে বলপূৰ্বকভাৱে চলোৱা দেখা গৈছিলে কিন্তু এই 5 বছৰৰ ভিতৰত যিখিনি বিগত চৰকাৰৰ সময়ত কাম কাজবোৰ হোৱা নাছিলে এই কাম কাজবোৰ বিগত 5 বছৰৰ সময়ত মাননীয় প্ৰমোদ বড়ো তেখেতৰ নেতৃত্ব আৰু মাননীয় আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যি চৰকাৰ আজি সফলভাৱে ৰাইজৰ মাজত কাম কৰি যোৱাৰ কাৰণে পৰিচয় দিবলৈ সক্ষম হৈছে যাৰ কাৰণে ৰাইজে এইবাৰ উন্নতি বিচাৰি ফলে এই সফল ৰাজনীতি নেতাসকলক পুনৰবাৰ চৰকাৰত অনাৰ কাৰণে সাজু হৈছে ঠিক আছে UPPL long live! Long live! Long live! Pramod Bora long live! Long live! Long live! Pramod Bora long live! Long live! Long live! Govinda Basumatari long live! Long live! Long live! Govinda Basumatari long live! Long live! Long live! UPPL